সাবস্ক্রাইব কৰক টেকনিক্যাল চেনেলটি আৰু বেল আইকনটো প্ৰেছ কৰক যাতে মই দিয়া ভিডিঅ' সকলোতকৈ প্ৰথমে আপোনালোকে নমস্কাৰ বন্ধুসকল মোৰ নাম হল ৰাজ আৰু আপোনালোক সকলোকে স্বাগতম জনাইছো টেকনিক্যাল চেনেলটোলৈ বন্ধুসকল আপোনালোকে জানেনে 143 লিখা লগালক আপোনাৰ মোবাইল ফোনৰ লক খোল খাই যাব হয় বন্ধুসকল 143 লিখা লগালক আপোনালোকৰ লক স্ক্ৰিন খোল খাই যাব তেন্তে বলক বন্ধুসকল আমি জানো এইটো কেনেকৈ কৰিব পাৰো বন্ধুসকল ইয়াৰ কাৰণে আপোনালোকে প্লে ষ্টৰৰ পৰা এটা এপ্লিকেচন ডাউনলোড কৰিব লাগিব এপ্লিকেচনটোৰ নাম হৈছে গেষ্টাৰ লক স্ক্ৰিন মই ডেসক্ৰিপচনত লিংকটো দি দিছো আপোনালোকে গৈ ডাউনলোড কৰি লব ঠিক আছে বন্ধুসকল ডাউনলোড কৰাৰ পাছত আপোনালোকে এইটো ওপেন কৰিব ঠিক আছে ওপেন কৰাৰ পাছত আপোনালোকে ইয়াত 143 পাসওয়ার্ড দিব লাগিব ঠিক আছে বন্ধুসকল ইয়াৰ কাৰণে আপোনালোকে ক্ৰিয়েট গেষ্টাৰত ক্লিক কৰিব ক্লিক কৰাৰ পাছত ইয়াত আপোনালোকে 143 লিখি লব 143 সৰি মোৰ ভুল হ'ল 143 ঠিক আছে বন্ধুসকল আকৌ এবাৰ লিখিব 143 ঠিক আছে বন্ধুসকল এতিয়া আপোনালোকে নেক্সট যাব বন্ধুসকল এটা কথা আপোনালোকে ধ্যান ৰাখিব ধৰি লওক যদি 143 লিখিলে কেতিয়াবা আপোনালোকৰ পাসওয়ার্ড খোল নাখায় তেন্তে আপুনি ইয়াৰ আৰু এটা পাসওয়ার্ড দিব পাৰিব ঠিক আছে বন্ধুসকল ইয়াৰ কাৰণে আপোনালোকে ক্ৰিয়েট ৰিকভাৰি পাসওয়ার্ড ক্লিক কৰিব ইয়াত আপোনালোকে যিকোনো এটা নম্বৰ দি ল'ব ঠিক আছে মই 1212 দি লৈছো ঠিক আছে বন্ধুসকল তাৰ পাছত আপোনালোকে নেক্সট যাব নেক্সট যোৱাৰ পাছত আপোনালোকে গেট ষ্টাৰ্টেড কৰি দিব ঠিক আছে বন্ধুসকল ইয়াৰ পাছত আপোনালোকে ইয়াত ইনভিজিবল গেষ্টাৰ এটো টিক কৰিব ঠিক আছে ইয়াৰ পৰা হ'ব কি মানে যেতিয়া আপোনালোকে পাসওয়ার্ড খুলিব লগইন খুলিব তেতিয়া আপোনালোকৰ মানে কোনোবাই যদি চাই থাকে তেতিয়া গম নাপাব আপুনি কি দিলে কি দি কেনে আপোনালোকে লক স্ক্ৰিন খুলিলে ঠিক আছে বন্ধুসকল মই এতিয়া আপোনালোকক কৰি দেখাইছো এছক মই স্ক্ৰিন লক কৰিছো এতিয়া খুলিম চাব এছক বন্ধুসকল 143 লিখিছো আমাৰ স্ক্ৰিন লক খোল খাই গৈছে বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানখিনি আছিল আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব আৰু প্লিজ সাবস্ক্ৰাইব কৰি দিব কাৰণ মই এনেকুৱা ধৰণৰ টিপছ এণ্ড ট্ৰিক্স সদায় লৈ আহোঁ ধন্যবাদ